আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰো ভাল। ইয়াছমিন বেগমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া গতিকে ঠাণ্ডা লাগিছে, ওলাই ওলাই গৰম কাপোৰ পিন্ধি লওঁ আৰু আমাৰ ঘৰত আছে পাৰ্টি চাই থাকক ভিডিঅ'টো। ইয়াৰ পুৰা এটা খচি আছে। মই এনেকৈ কথাকেইটা কৈ দিছোঁ, আপোনালোকে বেয়া চেয়া নাপাব। হাই, এইডাল আটা 2.5 কেজি আটা, আজি ৰুটি খাম, পুৰা ৰুটি খাম। পাৰ্টি চলিছে, পাৰ্টি কৈ দিয়ক কিবা এটা। ইয়াৰ কাৰিকৰে পুৰা তৰকাৰী বনাবলৈ বস্তু লৈ লৈছে। ইয়াৰ লৰাই আছে পিঁয়াজ, সিহঁতক ভিতৰতো দি পেলাই চাই আহোঁগে ব'লক। এয়া আমি অলপ ৰুটি বেলা হ'ল আৰু 8টা ৰুটি বেলিব লাগিব। ৰুটি খাব লাগিব। আজি কি হৈছে তুমি ৰুটি বেলিছা যে কৈ দিয়া। তুমি ৰুটি বেলিছা না কৈ দিয়া। তোমালোকে খাবা নি? আগফালে মানুহে কাম কৰি আছে, সেইবাবে চাহকণ দি থৈ আহোঁ। এয়া সকলোৱে কাম কৰি আছে। কেনেকুৱা হৈছে কমেণ্ট এটা কৰিব। এয়া কাৰিকৰে পুৰা তৰকাৰী বনাইছে। তৰকাৰীখন দেখাইছোঁ। আলু কম। এফালে খাজ, এফালে মোৰ ভাগত তৰকাৰী। কালি ভিডিঅ'টোত আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ। তাৰপৰা ৰাতি ভিডিঅ' কৰা নহ'লে, তেনেকৈ শুই থকা হৈ গ'ল। মানে বহুত ভাগৰ লাগিলে আৰু দেৰি হৈ গ'ল। আৰু এনেকৈ ৰাতি যদি মই মোবাইলটো লৈ কথা কৈ থাকোঁ, ঘৰত পাগল হ'লোঁ বুলিও ভাবিব। কাৰণ কেলৈ চবেই গম নাপায় মোৰ ইউটিউব চেনেল এটা আছে বুলি। সেইকাৰণে তেনেকৈ ভিডিঅ' কৰা নহ'লে আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ। ভাবিছোঁ এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ, আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, প্লিজ লাইক কৰি দিব। আৰু ভিডিঅ'টো ইমানেই।